আপোনালোকৰ চেনেলৰ জৰিয়তে আমি গুৱাহাটীবাসী ৰাইজ অসমবাসীৰ কৃতজ্ঞতা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। নৱম মিচিং হ্যান্ডলুম এক্সপো 9th মিচিং হ্যান্ডলুম এক্সপো 2021 খুব সুন্দৰভাৱে চানমাৰী ফিল্ডত অনুষ্ঠিত হৈছে। পাঁচদিনীয়া কাৰ্যসূচী ইয়াত অনুষ্ঠিত হৈছে। আজি সামৰণি অনুষ্ঠান যোৱা 8 ডিচেম্বৰৰ পৰা আৰম্ভ হৈছিল। ইয়াত প্ৰায় 150টাতকৈ মানে এণ্টাৰপ্ৰিনিউৰ মহিলা উদ্যোগী ইয়াত অংশগ্ৰহণ কৰিছে। মানে শদিয়াৰ পৰা আদি কৰি জোনাই, ধেমাজি, লখিমপুৰ, গহপুৰ, শিৱসাগৰ, যোৰহাট, গোলাঘাটৰ পৰা আদি কৰি মাজুলীৰ পৰা ঢকুৱাখানা বিভিন্ন অঞ্চলৰ শিপিনীসকল, উদ্যোগী মহিলাসকল খুব সুন্দৰভাৱে তেওঁলোকে বোৱা ইয়াত মিচিং হ্যান্ডলুমৰ মানে হস্ততাঁত তেখেতলোকে খুব সুন্দৰভাৱে ইয়াত বিপণীত তেওঁলোকে অংশগ্ৰহণ কৰিছে আৰু গুৱাহাটীবাসী ৰাইজেও খুব সুন্দৰভাৱে আদৰণি জনাইছে। এই আমি মিচিং সাহিত্য পৰিষদৰ তৰফৰ পৰা আমি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ সুন্দৰভাৱে। আৰু আপোনালোকৰ চেনেলৰ জৰিয়তে আমি জনাব বিচাৰিছোঁ যে 10ম মিচিং হ্যান্ডলুম এক্সপো 2022 অহা 5 জানুৱাৰীৰ পৰা 9 জানুৱাৰীলৈ চকিডিঙি খেলপথাৰ ডিব্ৰুগড়ত আয়োজন কৰা হ'ব। আমি তাতো খুব সুন্দৰভাৱে এনেধৰণৰ কাৰ্যসূচী হ'ব আৰু বিভিন্ন ডিজাইনৰ ওপৰত কৰ্মশালা অনুষ্ঠিত হ'ব মানে ডিব্ৰুগড়তো। আৰু ইয়াতো ফেশ্বন শ্ব'ৰ পৰা আদি কৰি বা বিভিন্ন ডিজাইনৰ ওপৰত ইয়াত ইতিমধ্যে বা সাংস্কৃতিক অনুষ্ঠান আয়োজন হৈছে। আৰু আশা ৰাখিছোঁ মিচিং সাহিত্য পৰিষদে অকল গুৱাহাটী বা ডিব্ৰুগড়তে সীমাবদ্ধ নাথাকি অসমৰ চুকে কোণে আৰু ভাৰতবৰ্ষৰ বিভিন্ন চহৰ নগৰত আমি মিচিং হ্যান্ডলুমক বিশ্বৰ দৰবাৰত ভাল এখন বজাৰ এখন দখল কৰিব পৰাকৈ আমাৰ গ্ৰাম্য অৰ্থনীতি এটা সঠিক শক্তিশালী কৰাৰ স্বাৰ্থত আৰু গাঁৱৰ শিপিনীসকলৰ বোৱা তেওঁলোকৰ নিপুণ তেওঁলোকৰ মানে তেওঁলোকৰ শৈলী, এই শৈলীক এটা আমি বজাৰ হিচাপে অৰ্থনৈতিকভাৱে স্বাৱলম্বন কৰিব পৰা ৰাস্তা মুকলি কৰিবৰ কাৰণে আমি এনেধৰণৰ প্ৰয়াস মিচিং সাহিত্য পৰিষদে আমি চিন্তা চৰ্চা সদ্ভাৱনা ৰাখিছোঁ। আগন্তুক দিনত যিটো নেকি আমি জানো যে ট্ৰাইবেলবিলাকৰ যিবোৰ কালচাৰবিলাক এতিয়া লাহে লাহে শেষ হ'বলৈ গৈ আছে, আগন্তুক দিনত আমাৰ কালচাৰটো প্ৰটেক্ট বা সুৰক্ষা কৰিবৰ কাৰণে আপুনি ৰাজ্যবিলাক কি মেছেজ দিব বিচাৰে? আমি এতিয়া নিউ গ্ল'বেলাইজেশ্যন এই সময়ত, গোলকীকৰণৰ এই সময়ত আমি লাহে লাহে পাশ্চাত্যৰ বিভিন্ন সংস্কৃতি আমাৰ থলুৱা বা পৰম্পৰাগত আমাৰ জনজাতিৰ কৃষ্টি সংস্কৃতিবোৰ মানে বিভিন্ন ধৰণৰ বিলীন হোৱাৰ পথত মানে কি অগ্ৰসৰ হৈছে। তথাপিতো আমি জাতীয় সংগঠন, আমাৰ ট্ৰাইবেল জাতীয় সংগঠনসমূহে আমি শিপাডালক আমি বিচাৰি যাওঁ, আমি শিপাডালৰ ৰুটটো আমি এৰি নিদিওঁ। আৰু এইকাৰণে আমাৰ কৃষ্টি সংস্কৃতি, আমাৰ মিচিং ঐনিতমেই হওক, এইটো মানে ধৰক আমাৰ এই ট্ৰেডিশ্যনেল ড্ৰেছবোৰ ৰিভিকাছনৰ পৰা আমাৰ এইটো শিল্প আমি নতুন প্ৰজন্মই যাতে এই জাতীয়তা বোধ তেওঁলোকে অক্ষুণ্ণ ৰাখে, সেই ক্ষেত্ৰত আমি মিচিং সাহিত্য পৰিষদ বা ট্ৰাইবেল সংগঠনসমূহে আমি চিন্তা চৰ্চা কৰিছোঁ। বড়োৱে হওক, বাগৰুম্বাই হওক বা তিৱাসকলৰ, লানুসকলৰ, ৰাভাসকলৰ আমি নৱপ্ৰজন্মক আহ্বান জনাব বিচাৰিছোঁ। আমি বিশ্বৰ দৰবাৰত আমাৰ জনজাতি কৃষ্টি সংস্কৃতিবোৰক আমি শক্তিশালী অটুট ৰাখিবলৈ হ'লে, আমি প্ৰগতিশীল বুনিয়াদ নিৰ্মাণ কৰিবলৈ হ'লে আমি জনজাতি সমাজে আমি গাঁৱৰ গ্ৰাম্য অৰ্থনীতি আমি শক্তিশালী কৰিবই লাগিব। আমাৰ কৃষ্টি সংস্কৃতিবোৰ, পৰম্পৰাগত শৈলীসমূহ সঠিকভাৱে উপস্থাপন কৰিব লাগিব, যাতে আমাৰ উপস্থাপনবোৰ, আমাৰ কৃষ্টি সংস্কৃতিবোৰক উপস্থাপনৰ ক্ষেত্ৰত যাতে পাশ্চাত্যৰ যিটো শক্তিয়ে যাতে বিলুপ্তি ঘটাব নোৱাৰে, তাৰ কাৰণে আমি মেইন অৰিজিনেলিটি ফৰ্মৰ পৰা আমি আঁতৰি নহাৰ আমি চিন্তা চৰ্চা আমি সদ্ভাৱনা ৰাখিছোঁ। এইটো গুৱাহাটীত 5 দিনীয়া কাৰ্যসূচী, এইটো আপোনাৰ বিজনেছ কেনেকৈ চলিলে? আপুনি মনত কি আপোনাৰ মিচিং অট'নমাছ কাউন্সিলক কি বুলি আপুনি মেছেজ দিব বিচাৰে? নমস্কাৰ, মই পোনপ্ৰথমে ক'ব বিচাৰিছোঁ আমাৰ মিচিং অট'নমাছে যিটো আমাক এই সুবিধা দিছে, গাঁৱত যি গাঁৱলীয়া সমাজত যিসকল বসবাস কৰি থকা আমাৰ দুখীয়া দৰিদ্ৰতা মানুহবিলাকক এই যে আমাৰ ধুনীয়া কাপোৰ, নিজে বোৱা কাপোৰ, এইখন যে আমাক বজাৰত মেলি এটকা বিক্ৰী কৰি আমি যে এমুঠি অন্ন কিবা কৰিব পাৰিছোঁ, আমি নথৈ আনন্দিত। আমি MSCক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ভালেই পাইছোঁ। ধুনীয়াকৈ আমাক কিবা কৰিছে, খোৱা বোৱা দিছে, ৰুম বনাই দিছে ধুনীয়াকৈ। 5 দিনত আপোনাৰ বিজনেছ কেনেকৈ চলিলে? প্ৰথম দিনা ইমান বিজনেছ নাছিল, কিয় মানে MSC যিটো এই কিবা কাৰ্য ইয়াত মানে আমি ভাবিছোঁ যে প্ৰথম ইমান এডভাৰটাইজ নহ'ল, সেইটো কাৰণে ইমান গমাগম হোৱা নাছিল প্ৰথম দিনা। ছেকেণ্ড দিনা অলপ ভাল হৈছিল, আচ্ছা। দ্বিতীয় দিনা খুবেই ভাল হৈছিল, বিক্ৰী হৈছে।
দ্বিতীয় দিনা অলপ এনেকৈ হৈছে আজি লাষ্ট দিন খুবেই ভাল হৈছে মোৰ নহ'ব পাৰে কিন্তু আমাৰ যিমান এক্সপো আহিছে 100 বেছি আহিছে আমাৰ এক্সপোৰ এবাৰ কাপোৰ আপুনি নিজে বনোৱা নেকি এই কাপোৰ আমাৰ মিচিং কাপোৰ হয় নিজে হাতে আমি তৈয়াৰ কৰা মিচিং কাপোৰ বোৱা কাপোৰ আপোনাৰ ঘৰ আমাৰ ঘৰ দখাগানা ডিষ্ট্ৰিক্ট লখিমপুৰ PS দখাগানা প্লেচ বকলগুৰি যদি কোনোবাই যদি হোলসেল লাগে মিচিং বোৱা কাপোৰ হোলসেল লাগে মাফলাৰ লাগিব মুগাৰু লাগিব তেতিয়ালে মোক যোগাযোগ কৰিব পাৰে মোৰ যোগাযোগ নম্বৰ 9101647653 আচ্ছা এবাৰ কাপোৰ আপুনি নিজে বনোৱা না নিজে বোৱা নিজে সূতাটো মই কিনি লওঁ মানে চুমনিৰ পৰা কিনি লওঁ মুগাৰ নিজে তাঁত আজিৰ দিনৰ মই মেছেজ দিব বিচাৰোঁ অট'নমাছ কাউন্সিলৰ সেইটো খুবেই ভাল ওলাইছে বুলি ভাবিছোঁ এইটো মানে প্ৰত্যেক বছৰে এনেকৈ হৈ থাকিলে আমি ধন্যবাদ বাইদেউ আপোনালোকৰ ঘৰ ক'ত আৰু বিজনেছ কেনেকা চলিছে মোটামুটি গ'ল আৰু ধেমাজি আপোনাৰ ঘৰ এইবোৰ কাপোৰ চব আপুনি নিজে বনোৱা না মইতো ক'ত নিজে বনাওঁ শিপিনী লগাইছোঁ শালৰ নিজৰ শালৰ হয় আমাৰ চব এইটো পিয়ৰ আচ্ছা আচ্ছা আজি গুৱাহাটী অভিযান্ত্ৰিক খেলপথাৰত আমাৰ মিচিং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত আমি যি এক্সপো পাতিলোঁ 5দিনীয়া ইয়াতে আমি মিচিং অট'নমাছ কাউন্সিলে যিটো উদ্দেশ্যৰে তাৰমানে এক্সপোখন পতা হৈছে যিটো লক্ষ্য এইখিনি আমাৰ আজি খুব ভাল লাগিছে সফল হৈছে বুলি ক'ব লাগিব আমি আগতে 2013 চনৰ পৰা নিৰ্বাচিত হৈ পেলাই যিবোৰ বিষয় আলোচনা কৰিছিলোঁ বিভিন্ন মানে ডিপাৰ্টমেণ্টত এইখিনি অংশ হিচাপে আজি আমি মহিলাসকলক লৈ পেলাই আমাৰ থলুৱা শিপিনীসকলক লৈ পেলাই আমাৰ কাপোৰ কানিখিনি আমি অকল পিন্ধিবৰ কাৰণে প্ৰস্তুত নকৰি আমি ব্যৱসায় ভিত্তিত লৈ যোৱা আৰু আমাৰ এই কাপোৰ কানিবিলাক আমাৰ ডিজাইনবিলাক বাহিৰলৈ আমি কেনেকৈ নিব পাৰোঁ এইখিনি উদ্দেশ্যৰে আমি এইখিনি এক্সপো কৰি থকা হৈছে আৰু ইয়াতে গ্ৰাম্য অৰ্থনীতিৰ কথা এটা উমাই আছে আমাৰ মহিলাসকল কিয়নো আমাৰ অঞ্চল বা আমাৰ জেগাবোৰ বা আমাৰ কমিউনিটিবিলাকত বহুত নিবনুৱা এতিয়া বাঢ়ি গৈছে যেনেকুৱা দ্ৰুতগতিত বাঢ়ি গৈ আছে আমাৰ চাকৰি বাকৰি বুলিবলৈতো নাই গতিকে আমি আমাৰ কমিউনিটিবিলাক প্ৰায় গাঁৱত বসবাস কৰা এইখিনি আমি এই কথাবিলাক চিন্তা কৰি আমি ব্যৱসায় ভিত্তিত আমি এইখিনি আমাৰ কাপোৰ কানিখিনি লৈ যাবৰ কাৰণে আপ্ৰাণ চেষ্টা কৰি আছোঁ মিচিং অট'নমাছ কাউন্সিলে গতিকে আমি ইয়াতে যোৱা বৰ্ষবিলাকত এইবাৰ 9 নম্বৰ হৈছে এইখিনি এক্সপো 9 নম্বৰ হৈছে আকৌ এতিয়া ডিব্ৰুগড়তো হ'ব আমাৰ এক্সপো জানুৱাৰী মাহৰ পৰা গতিকে আমি আগতে যিমান ভাবিছিলোঁ তাৰমানে এতিয়া তাতকৈ অলপ এডভান্স হৈ আহিছে আৰু আমিও এইখিনিয়ে চিন্তা কৰি আছোঁ এডভান্স হ'ব লাগে আৰু মানুহখিনিৰ সঁহাৰিটো আমি বেছিকৈ পাই আহিছোঁ আৰু ভৱিষ্যতেও পাম বুলি আশা কৰিছোঁ যিধৰণে আমি দেখি আছোঁ ট্ৰাইবেলৰ যি আমাৰ কালচাৰবোৰ এতিয়া লাহে লাহেকৈ শেষ হ'বলৈ গৈ আছে তাৰ কাৰণে মিচিং অট'নমাছ কাউন্সিলে আগন্তুক দিনত কি প্ৰতিক্ৰিয়া ল'ব বুলি আপুনি মন্তব্য ৰাখিছে আমি এইখিনি লৈ পেলাই ট্ৰেইনিং কৰা হৈছে মিচিং অট'নমাছ কাউন্সিলৰ তৰফৰ পৰা আমি দুমহীয়া ট্ৰেইনিং দিয়াও এই ট্ৰেইনিঙৰ ভিতৰতে এইখিনি আমি ৱৰ্কশ্বপ পাতি আহিছোঁ তাৰমানে আমাৰ বস্তুখিনি দিনক দিনে হেৰাই যাব ধৰিছে আৰু আমাৰ প্ৰডাক্টখিনি যেনেকুৱা লেহেমীয়া হয় এইখিনি স্পীড আপ কৰিব লাগে আৰু মাটিশালবিলাক আমাৰ নাইকিয়া হ'ব লাগে আমাৰ ধৰক আমাৰ থলুৱা যিবোৰ ড্ৰেছ পাতি এইখিনি আমাৰ হেৰাই যাব নালাগে এইখিনি
কেনেকুৱা উটাৰে আমি উটাৰ সিলেকশনটো আমি ওয়ার্কশপ কৰিছো কালাৰ কম্বিনেশন এইবিলাক সব ওয়ার্কশপ পাতি আহিছো আৰু আমাৰ বস্তুখিনি যাতে এৰাই যাব নালাগে সবে এইখিনিত অংশগ্ৰহণ কৰিব লাগে সবে সহায় সহযোগিতা কৰি পেলাই এইখিনি আমি ৰক্ষাৰ অৰ্থে আমি ওয়ার্কশপ পাতি আহিছো